আপোনালোকৰ ভৰিৰ কলা ফুল বা থাই ৰিজনত সেউজীয়া সেউজীয়া বা নীলা নীলা বেকা বেকি লাইনছ দেখা দিছে নেকি? আপোনালোকৰ ভেৰিক'জ ভেইন হৈছে নেকি? ভেৰিক'জ ভেইন কি হয়? যেতিয়া আপোনালোকৰ থাই ৰিজনত বা ভৰিৰ কলা ফুলত ভেইনছবিলাক ফুলি যায়, মানে ভেইনছৰ ৱালছটো কমজোৰ হৈ যায় আৰু ব্লাড ছাপ্লাইটো বডিৰ আপাৰ পাৰ্টলৈ যোৱাত অসুবিধা হয়। তেতিয়া আপোনাৰ ভৰিত ভেৰিক'জ ভেইন দেখা দিয়ে। ভেৰিক'জ ভেইন বিভিন্ন কাৰণত হ'ব পাৰে। চ' আজি মই আপোনালোকক কেইটামান এনেকুৱা এক্সাৰচাইজ শিকাম, যোনকেইটা যদি আপোনালোকে ৰেগুলাৰলি কৰি যায়, আপোনালোকৰ ভৰিৰ ভেৰিক'জ ভেইনটো খুব সোনকালে কমি যাব। ফাৰ্ষ্ট এক্সাৰচাইজটো হ'ল SLR। এখন ভৰি চিধাকৈ দাঙিব, দেন নমাই দিব। ভৰিখন দাঙি 5 ছেকেণ্ড হোল্ড কৰিব, দেন নমাই দিব। 5 ছেকেণ্ড হোল্ড কৰিব, দেন নমাই দিব। ছেইম টু অপজিট লেগতো কৰিব। ভৰিখন দাঙিব, 5 ছেকেণ্ড হোল্ড কৰিব, দেন নমাই দিব। এক্সাৰচাইজটো 10 to 20 টাইমছ ৰিপিট কৰিব পাৰিব। ছেকেণ্ড এক্সাৰচাইজটোৰ কাৰণে ভৰিখনেৰে শ্ল'কৈ চাইক্লিং মুভমেণ্ট কৰিব। 30 ছেকেণ্ডৰ কাৰণে চাইক্লিং মুভমেণ্ট কৰিব, দেন ভৰিখন নমাই দিব। দেন এগেইন 30 ছেকেণ্ডৰ কাৰণে চাইক্লিং মুভমেণ্ট কৰিব। এক্সাৰচাইজটো 5 টাইমছ ৰিপিট কৰিব। যদি চাইক্লিং মুভমেণ্ট কৰোঁতে অসুবিধা পায়, তেনেহ'লে ভৰিখনেৰে ষ্টেপিং মুভমেণ্ট কৰিব পাৰে। শ্ল' ষ্টেপিং মুভমেণ্ট। এক্সাৰচাইজটো 30 ছেকেণ্ডকৈ 5 টাইমছ ৰিপিট কৰিব। থাৰ্ড এক্সাৰচাইজটোৰ কাৰণে ভৰি দুখন এখনৰ পৰা আনটো দূৰত ৰাখিব, দেন ভৰিৰ গেৰুৱাটো দাঙি দিব। যদি বেলেঞ্চ ৰখাত প্ৰব্লেম পায়, তেনেহ'লে ক'ৰবাত ধৰি ল'ব। এক্সাৰচাইজটো 20 টাইমছ ৰিপিট কৰিব। ভৰিৰ গেৰুৱাটো দাঙি 2-3 ছেকেণ্ড হোল্ড কৰিব, দেন নমাই দিব। যদি বেলেঞ্চ ৰখাত অসুবিধা পায়, তেনেহ'লে ক'ৰবাত ধৰি ল'ব। ফ'ৰ্থ এক্সাৰচাইজটো হ'ল স্কোৱাট। স্কোৱাট কৰিব। স্কোৱাট কৰোঁতে এটা কথা মন ৰাখিব যে যেতিয়া আপুনি স্কোৱাট কৰে, নীকেইটা সদায় সন্মুখৰ ফালে থাকে আৰু আপুনি পিছফালে বহিব চেষ্টা কৰিব। আৰু যদি স্কোৱাট কৰাৰ সময়ত আপোনালোকে বেলেঞ্চৰ প্ৰব্লেম পায়, তেনেহ'লে পিছফালে এখন চকী থৈ ল'ব, এণ্ড চকীখনত বহিব চেষ্টা কৰিব বা চকীখনত বহি দিব, দেন উঠি দিব। নীটো সদায় আগফালে ৰাখিব। ভিডিঅ'টো চাই যদি ভাল লাগিল, থাম্বছ আপ বাটনটো ক্লিক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। থেংক ইউ।